মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সকলো কুশলে আছা নিশ্চয়। আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশৰ অন্তৰ্গত 5 নং পাঠ সম্পদৰ সংৰক্ষণ এই বিষয়ে আজি আমি আলোচনা কৰিম। এই পাঠটিত আমি সম্পদৰ সংৰক্ষণ মানেনো কি, কিয় সম্পদৰ সংৰক্ষণ কৰিব লাগে আৰু সম্পদ সংৰক্ষণৰ গুৰুত্ব এই বিষয়ে আমি আজি এই পাঠটিত আলোচনা কৰিম। গতিকে আহাচোন আমি পাঠটিলৈ আগবাঢ়ো। প্ৰথমতে আমি জানি লওঁ যে সম্পদৰ সংৰক্ষণ মানেনো কি। সম্পদৰ সংৰক্ষণৰ অৰ্থ হ'ল যে ভৱিষ্যতৰ বাবে আঁচনি কৰি সম্পদৰ যথাযোগ্য ব্যৱহাৰ আৰু সঞ্চয় কৰাই হৈছে সম্পদ সংৰক্ষণ। অৰ্থাৎ সম্পদসমূহ মিতব্যয়ীভাৱে ব্যৱহাৰ কৰি যথাসম্ভৱ ভৱিষ্যতৰ বাবে সঞ্চয় কৰি ৰখাই হৈছে সংৰক্ষণ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যেই দেখিছা আৰু বিভিন্ন কিতাপ পত্ৰ আদিত পঢ়িবলৈও পাইছা যে মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহি আছে। গতিকে মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাৰ বাবে খাদ্যৰ বাবে, বাসস্থানৰ বাবে আৰু আন বিভিন্ন কাৰণত মানুহে যধে মধে গছ-গছনি কাটিবলৈ আৰম্ভ কৰি দিছে। ইয়াৰ উপৰিও বন্যপ্ৰাণী বধ কৰিছে, পাহাৰ কাটিছে। গতিকে মানুহৰ এই কাৰ্যবিলাকৰ বাবে আমাৰ পৰিৱেশৰ ভাৰসাম্যটো নষ্ট হৈ গৈছে। সেয়েহে পৰিৱেশৰ ভাৰসাম্যটো বজাই ৰাখিবৰ বাবে আমি সম্পদসমূহ যিমান পাৰোঁ মিতব্যয়ীভাৱে ব্যৱহাৰ কৰি যথাসম্ভৱ ভৱিষ্যতৰ বাবে সাঁচি ৰখা হৈছে সম্পদৰ সংৰক্ষণ। আমাৰ পৃথিৱীত বহু বছৰ হ'ল ইতিমধ্যে প্ৰায় 4,500 নিযুত বছৰ অতিক্ৰম কৰিছে আৰু এই প্ৰায় 4,500 বছৰৰ অতিক্ৰম হোৱা আমাৰ পৃথিৱীত বিভিন্ন জীৱ-জন্তু পৃথিৱীৰ পৰা নিঃশেষ হৈ গৈছে, অৰ্থাৎ বিলুপ্ত হৈ গৈছে। আহাচোন এই বিলুপ্ত হোৱা প্ৰাণীসমূহৰ বিষয়ে জানো। আমাৰ বহু বছৰ আগতেই পৃথিৱীত ডাইনছৰৰ দৰে বৃহৎ আকাৰৰ প্ৰাণীৰ পৰা আৰম্ভ কৰি বহুতো সৰু ডাঙৰ প্ৰাণীৰ আৱিৰ্ভাৱ হৈছিল। 1600 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ এই 400 বছৰত পৃথিৱীৰ পৰা 270 বিধ প্ৰাণী বিলুপ্ত হৈছে। এই বিলুপ্ত হোৱা প্ৰাণীবোৰৰ ভিতৰত 150 বিধ প্ৰজাতি পক্ষী বিলুপ্ত হৈছে। অৰ্থাৎ তোমালোকে ইয়াত মই ছবিত দেখুওৱাৰ ধৰণৰ ডাইনছৰৰ নিশ্চয় কাহিনী শুনিছা আৰু পঢ়িবলৈও পাইছা। এই ডাইনছৰবিলাক আমাৰ পৃথিৱীৰ একেবাৰে প্ৰথম অৱস্থাতে আছিল। কিন্তু দিন বাগৰাৰ লগে লগে আমাৰ পৃথিৱীৰ পৰা এই ডাইনছৰৰ লগতে আন বহুতো জীৱ-জন্তু প্ৰায় নিঃশেষ হৈ গ'ল। আজিৰ পৰা 400 বছৰ আগলৈকে পৰা যদি ধৰা হয় বৰ্তমান সময়লৈকে, ইতিমধ্যেই মই কৈছোঁৱে যে আমাৰ পৃথিৱীৰ পৰা 270 বিধ প্ৰাণী বিলুপ্ত হৈছে আৰু 150 বিধ প্ৰজাতিৰ চৰাই পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে। ইয়াৰ বিভিন্ন কাৰণ আছে যদিও আমি আন এবিধ বিলুপ্তপ্ৰায় চৰাই চাই লওঁচোন আহা। এই ছবিত দেখুওৱা চৰাইটো হ'ল ড'ডো চৰাই। এই ড'ডো চৰাই বাসস্থান আছিল মৰিচাছ দ্বীপত। এই চৰাইবোৰ দৌৰিব নোৱাৰিছিলে। গতিকে মৰিচাছ দ্বীপলৈ অহা জাহাজৰ নাবিকবোৰে এই দৌৰিব নোৱাৰা চৰাইবোৰ সহজতে ধৰি ধৰি খাবলৈ ল'লে। মাৰিবলৈ সহজ হোৱা কাৰণে নাবিকবোৰে প্ৰয়োজনতকৈ এই চৰাইবিধ বেছিকৈ মাৰিবলৈ ধৰিলে। ফলত
কিছু বছৰৰ ভিতৰতে এই ড'ড চৰাই মৰিচাছ দ্বীপৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্ত হৈ গ'ল। এই ড'ড চৰাই লগতে পৃথিৱীৰ পৰা বিলুপ্ত হ'ল আন এবিধ প্ৰজাতিৰ উদ্ভিদ। এই ছবিত দেখুওৱা এই উদ্ভিদজোপাৰ নাম হ'ল কেলভেৰিয়া মেজৰ। এই কেলভেৰিয়া মেজৰ নামৰ উদ্ভিদবিধ এই ড'ড চৰাই লগতে পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল। নিশ্চয় আচৰিত হৈছে ছাত্ৰ ছাত্ৰীসকল যে চৰাইটো নাইকিয়া হৈ যোৱাৰ লগে লগে এই কেলভেৰিয়া মেজৰ গছজোপা কিয় নাইকিয়া হৈ গ'ল? ইয়াৰ মাজত এক যোগসূত্ৰ আছে আৰু সেই যোগসূত্ৰটো হ'ল যে ড'ড চৰাই যি খাদ্য খাইছিল সেই খাদ্যবিলাকৰ ভিতৰত এবিধ খাদ্য আছিল এই কেলভেৰিয়া মেজৰ নামৰ গছজোপাৰ এই ছবিত দেখুওৱা ওপৰত মই দেখুৱাই দিয়া এই গুটিবোৰ। এই গুটিবোৰ তোমালোকে নিশ্চয় দেখিছা যে বাকলিটো যথেষ্ট টান। গতিকে বাকলিটো যথেষ্ট টান আছিল কাৰণে এই গছবিধৰ গুটিবোৰ মাটিত ৰুই দিলে নগজিছিল। কিন্তু যেতিয়া ড'ড চৰাইয়ে গছৰ গুটিবোৰ খাই বিষ্ঠা হিচাপে উলিয়াই দিয়ে তেতিয়া গুটিবোৰ সহজতে গজিছিলে। গতিকে পৃথিৱীৰ পৰা যেতিয়া অৰ্থাৎ মৰিচাছ দ্বীপৰ পৰা যেতিয়া এই ড'ড চৰাইবিধৰ বিলুপ্ত সাধন হ'ল লগে লগে এই গছবিধো তাৰ পৰা নোহোৱা হৈ গ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱাচোন যে এবিধ চৰাই খাদ্যৰ কাৰণে বধ কৰিবলৈ যোৱাৰ লগে লগে পৃথিৱীৰ পৰা আন এবিধ প্ৰজাতিৰ উদ্ভিদো নাইকিয়া হৈ গ'ল। অৰ্থাৎ আমাৰ চাৰিওফালে থকা যিমানখিনি আমি প্ৰাকৃতিক সম্পদ দেখিছোঁ এই গোটেই প্ৰাকৃতিক সম্পদসমূহ ইটোৰ লগত সিটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে এটাক যদি আমি হানি বিঘিনি ঘটাওঁ তেতিয়াহ'লে তাৰ প্ৰভাৱ আনৰ ওপৰতো পৰিব। এতিয়া চাওঁ আহা যে বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণীৰ সংখ্যা যে দিনক দিনে কমি আহি আছে ইয়াৰ প্ৰধান কাৰণসমূহনো কি কি? প্ৰথমতেই আমি ক'ব লাগিব যে জনসংখ্যা বৃদ্ধি হৈছে এই বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণীৰ সংখ্যা কমি অহাৰ মূল কাৰণ। যে জনসংখ্যা বৃদ্ধিৰ লগে লগে ইতিমধ্যেই মই প্ৰথমতেই তোমালোকক কৈছিলোঁ যে মানুহৰ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ চাহিদা দিনক দিনে বাঢ়ি গৈ আছে। ফলত মানুহে এই চাহিদা পূৰণ কৰিবৰ বাবে হাবি বন ধ্বংস কৰি আৱাসিক আৰু ঔদ্যোগিক অঞ্চল গঢ়ি তুলিছে। ফলস্বৰূপে আমাৰ পৃথিৱীৰ বনাঞ্চলসমূহ আৰু বিভিন্ন বন্যপ্ৰাণীৰ সংখ্যা কমি কমি গৈ আহিছে। দ্বিতীয়তে হ'ল হাবি বন ধ্বংস। যে যধে মধে হাবি বন ধ্বংস কৰাৰ ফলত আমাৰ কিছুমান প্ৰাণী যেনে এটা খৰ্গযুক্ত গড়, নল গাহৰি, বনৰীয়া মহ, লাজুকী বান্দৰ, সোণালী বান্দৰ, দেওহাঁহ, কাছ আদি পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হ'বলৈ ধৰিছে। অৰ্থাৎ ইহঁতৰ সংখ্যা দিনক দিনে কমি কমি আহি আছে। তৃতীয়তে জুম খেতি। জুম খেতি হ'ল যে পাহাৰৰ হাবি বনবিলাক কাটি মুকলি কৰি খেতি কৰা ঠাই। পাহাৰৰ সেই মুকলি কৰা ঠাইবিলাকত ঘাঁহ কাটি কাটি মানুহে খেতি কৰে আৰু এনেধৰণে ঘাঁহ কাটি কাটি কৰা খেতিত কোৱা হয় জুম খেতি। এই জুম খেতি কৰাৰ ফলত কি হৈছে যে পাহাৰত বহুত বনাঞ্চল ধ্বংস কৰি পেলোৱা হৈছে অৰ্থাৎ কাটি পেলোৱা হৈছে। গতিকে বনাঞ্চল ধ্বংস হৈছে আৰু বনাঞ্চল ধ্বংস হোৱাৰ লগে লগে বন্যপ্ৰাণীৰ সংখ্যাও কমি কমি আহি আছে। চতুৰ্থ কাৰণটো হ'ল কৃষিভূমি। ইতিমধ্যে আমি কৈছোঁৱেই যে জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত মানুহৰ খাদ্য বস্তুৰ চাহিদাটো বাঢ়ি বাঢ়ি আহি আছে। গতিকে খাদ্যৰ কাৰণে প্ৰধানতঃ আমি সকলোৱে কাৰ ওপৰত নিৰ্ভৰ কৰোঁ? কৃষিৰ ওপৰত, নহয় জানো? গতিকে কৃষি
ভূমি চাহিদাও মানে কৃষিভূমিৰ প্ৰয়োজনো যথেষ্ট বাঢ়ি গ'ল। তাৰ ফলস্বৰূপে কি হৈছে যে মানুহে বিস্তীৰ্ণ তৃণভূমিবোৰ চহাই কৃষিভূমিত পৰিণত কৰিবলৈ লৈছে। ফলস্বৰূপে সেই ঠাই পৰিৱেশ বিনষ্ট হৈ পৰিছে। পঞ্চমতে বন্যপ্ৰাণীৰ চিকাৰ। ইতিমধ্যে আমি মৰিচাছ দ্বীপৰ ড'ডো চৰাইৰ কথা উল্লেখ কৰিছিলোঁ। ইয়াৰ উপৰিও মানুহে নিজৰ হাবিয়াস পূৰণ কৰিবৰ কাৰণে বহু কাৰণত বিভিন্ন ধৰণৰ জীৱ জন্তু হত্যা কৰি আহি আছে, অৰ্থাৎ চিকাৰ কৰি আহিছে। ইয়াৰে এটা উদাহৰণ হ'ল যে তোমালোকে দেখিছা বা বিভিন্ন বাতৰিত পঢ়িছা যে কাজিৰঙাৰ একটা খৰ্গযুক্ত গড়ৰ খৰ্গ কাটি লৈ গৈছে চোৰাং চিকাৰীবিলাকে, আৰু সেইবিলাক নি বিভিন্ন দামত বিক্ৰী কৰিছে। গতিকে গড়ৰ দিনক দিনে সংখ্যা কমি আহি আছে। এই মানুহৰ চিকাৰ কৰাৰ প্ৰবৃত্তিটোৰ কাৰণে আমি আগতে উল্লেখ কৰিছোঁৱেই যে ড'ডো চৰাইও পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে, আৰু ড'ডো চৰাইৰ লগতে নাইকিয়া হৈ গৈছে কেলভেৰিয়া মেজৰ নামৰ চৰাইবিধ। ইয়াৰ উপৰিও আৰু বিভিন্ন কাৰণত আমাৰ মানৱ জাতি বুলি ক'বলৈ আমি আচলতে সংকোচবোধ কৰিবলগীয়া হ'ল, কাৰণ আচলতে আমি জীৱশ্ৰেষ্ঠ বুলি কৈ আছোঁ যদিও আমি কিন্তু জীৱশ্ৰেষ্ঠৰ দৰে কাম কৰা নাই, নহয় জানো ছাত্ৰ ছাত্ৰীসকল? চোৱাচোন, মানুহবিলাকে পইচাৰ কাৰণে কি কৰিছে, যে মই কৈছোঁৱেই কাজিৰঙাৰ গড়ৰ কথাটো, তাৰ উপৰি বিভিন্ন বন্যপ্ৰাণীৰ দাঁত, শিং, ছাল, পাখি আদি মানুহে কাটি বা সেইবিলাক লৈ গৈ সেইবিলাক চোৰাংভাৱে বিক্ৰী কৰি আছে। গতিকে সেই জীৱ জন্তুবিলাকৰ বাবে ই এক ভাবুকি আহি পৰিছে। ইয়াৰ উপৰি মানুহবিলাকে জলাশয়বোৰ পুতি সেইবোৰত বসতি কৰিবলৈ আৰম্ভ কৰিছে, আৰু জলাশয়বোৰ পুতি পেলোৱাৰ ফলত জলজ জীৱৰ আৱাসভূমি কমি আহি আছে, আৰু ইয়াৰ ফলস্বৰূপে জলজ উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু ঘটিছে। গতিকে নিশ্চয় তোমালোকে এই কাৰণসমূহ বুজি উঠিছা। ইয়াৰ পিছত আমি চাওঁ যে এই বন্যপ্ৰাণীসমূহ আৰু বনাঞ্চলসমূহ ৰক্ষা কৰাৰ বাবে চৰকাৰেনো কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে এই বনজ সম্পদসমূহৰ ৰক্ষণাবেক্ষণ দিবলৈ আৰু সংৰক্ষণ কৰিবৰ উদ্দেশ্যে কিছুমান গছ-গছনি, বন্যপ্ৰাণী আৰু চৰাই চিৰিকটিৰে ভৰি থকা প্ৰাকৃতিক অঞ্চলক ক্ৰমে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, পক্ষী উদ্যান, উদ্ভিদ উদ্যান হিচাপে স্বীকৃতি দিছে। ইয়াত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়। ইয়াত থকা বন্যপ্ৰাণী আৰু বনজ উদ্ভিদসমূহ আইন আৰু সংবিধানৰ দ্বাৰা সুৰক্ষিত। অৰ্থাৎ চৰকাৰে এই বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহক ৰক্ষণাবেক্ষণ দিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে, আৰু কোনো অঞ্চল এটা বন্যপ্ৰাণীৰ আৱাসস্থলী হিচাপে বিবেচিত হ'বলৈ হ'লে প্ৰয়োজনীয় 3টা উপাদান থাকিব লাগে। এই 3টা হ'ল খাদ্য, পানী আৰু বাসস্থান। এই 3টা উপাদানৰ সঠিকভাৱে যদিহে থাকে, তেতিয়া সেই অঞ্চলত জৈৱ বৈচিত্ৰ্যৰ সৃষ্টি হয়। কোনো কাৰণত বন্যপ্ৰাণীৰ আৱাসভূমিত এই 3টা উপাদান সঠিকভাৱে যদি নাথাকে, প্ৰয়োজন সাপেক্ষে চৰকাৰে উন্নয়ন কৰি পুনৰাই বন্যপ্ৰাণী থকাৰ উপযোগী কৰি তুলিছে। এতিয়া আমি জানি লওঁ আহা যে জৈৱ বৈচিত্ৰ্য কি, যে পৰিৱেশত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, পোক পতংগ, অণুজীৱ আদিক এই সৃষ্টি কৰা পৰিৱেশটোকে আমি একেলগে কি বুলি কওঁ? জৈৱ বৈচিত্ৰ্য বুলি কওঁ। এতিয়া আহাচোন আমি
অভয়াৰণ্যনো কি চাওঁ। যে অভয়াৰণ্য হ'ল মানুহৰ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত এক ঠাই। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। এই অভয়াৰণ্যবিলাকত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয় আৰু ইয়াত বন্যপ্ৰাণীসমূহে বিপদমুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে আৰু ইয়াত বিনা অনুমতিত কোনেও গছ-গছনি কাটিব নোৱাৰে আৰু বন্যপ্ৰাণীও বধ কৰিব নোৱাৰে আৰু ইয়াৰ বাবে বন বিভাগে চোকা দৃষ্টি ৰাখে। ইয়াৰ পিছত আমি চাওঁ ৰাষ্ট্ৰীয় উদ্যান। প্ৰত্যেকখন স্বাধীন দেশৰ নিজৰ নিজৰ কিছুমান ৰাষ্ট্ৰীয় উদ্যান থাকে। এখন দেশত কিমান সংখ্যক ৰাষ্ট্ৰীয় উদ্যান থাকিব তাৰ কোনো হিচাপ নাই। আমাৰ ওচৰতে থকা কাজিৰঙা, মানাহ এনেধৰণৰ ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। ইতিমধ্যে আমি প্ৰায় বিলুপ্ত জীৱ জন্তুবিলাকৰ ভিতৰত কৈছোঁৱে যে খড়গযুক্ত গড়, সিংহ, বাঘ এইবিলাক পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হ'বলৈ ধৰিছে। গতিকে এই জীৱ জন্তুবিলাকক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিবৰ বাবে চৰকাৰে একোটা অঞ্চল ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে। এই ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ ভিতৰত আমাৰ ওচৰতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খড়গ থকা গড়ৰ সংৰক্ষণ বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও মানাহ, নামেৰি আদি ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যাঘ্ৰ প্ৰকল্পও হাতত লোৱা হৈছে। এই ৰাষ্ট্ৰীয় উদ্যানসমূহ সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতিকাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। পৰ্যটকসকলৰ সুবিধাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকতে দৰ্শনৰ সুবিধা কৰি দিয়া হয়, কাৰণ ভিতৰ অঞ্চলত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ থাকে আৰু এই অঞ্চলটো বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত কৰি ৰখা হয়। উদ্ভিদ উদ্যান। উদ্ভিদ উদ্যান হ'ল এনে কিছু সংৰক্ষিত অঞ্চল য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰি ৰখা হয়। এই উদ্ভিদ উদ্যানত দৰ্শনাৰ্থীয়ে চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাতে স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলকো লগোৱা থাকে। আমাৰ অসমত এই ক্ষেত্ৰত বিশেষ পদক্ষেপ বৰ্তমানেও গ্ৰহণ কৰা হোৱা নাই যদিও গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত এখন উদ্ভিদ উদ্যান আছে। এই উদ্ভিদ উদ্যানবিলাকত ছাত্ৰ ছাত্ৰীসকলে ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ গৈ বিভিন্ন উদ্ভিদ সম্পৰ্কীয় জ্ঞান তোমালোকে লাভ কৰিব পাৰিবা। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহক বিশেষ গুণ বিশিষ্ট যদি হয় তেনেহ'লে আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাই আন্তৰ্জাতিক স্তৰত প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান ৰূপে স্বীকৃতি দিয়ে। আমাৰ অসমৰ কাজিৰঙা আৰু মানাহ দুয়োখন ৰাষ্ট্ৰীয় উদ্যানেই বিশ্ব ঐতিহ্যৰ স্থান ৰূপে স্বীকৃতি পাইছে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ নাম তলত তালিকাকৰণ কৰি তোমালোকক দিয়া হৈছে আৰু তাত উল্লেখযোগ্য প্ৰাণী আৰু পক্ষীসমূহ যিবিলাক পোৱা যায় সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। চোৱাচোন যে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, সোণাই ৰূপাই অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য,
গৰমপানী অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য আদি। আৰু ইয়াত পোৱা প্ৰাণী আৰু পক্ষীসমূহ যে তোমালোকে জানাই যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা খৰ্গযুক্ত গড়ৰ বাবে বিখ্যাত। ইয়াত গড়ৰ লগতে নাহৰফুটুকী বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ পহু, হৰিণা, হলৌ বান্দৰ, ভালুক আদি জীৱ-জন্তু পোৱা যায়। ইয়াৰ উপৰিও মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ, সোণালী বান্দৰ, নল গাহৰি, সাগৰীকটা পহু, বনৰীয়া কুকুৰা, ময়ূৰ ইত্যাদি উল্লেখযোগ্য। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ, হাতী, টুপিমৰীয়া বান্দৰ, দেওহাঁহ, ধনেশ পক্ষী আদি। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে উল্লেখযোগ্য। ঠিক একেধৰণে আন অভয়াৰণ্য কেইখনতো হাতী, বান্দৰ, ভালুক, গাহৰি, বাঘ, বন মেকুৰী আদি বিভিন্ন বন্যপ্ৰাণী পোৱা যায়। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালনাৰ মুখ্য ব্যৱস্থাসমূহ কি কি? এই মুখ্য ব্যৱস্থাসমূহ হ'ল যে বন্যপ্ৰাণীৰ আৱাসস্থলীৰ সুৰক্ষা, অৰ্থাৎ বন্যপ্ৰাণীসমূহ থকা ঠাইখন সুৰক্ষিত কৰি ৰখা। মানুহ আৰু ঘৰচীয়া প্ৰাণীৰ মুক্ত বিচৰণত বাধা আৰোপ, অৰ্থাৎ মানুহ আৰু যিবিলাক ঘৰচীয়া প্ৰাণী আছে সেই প্ৰাণীবিলাকৰ মুক্তভাৱে যাতে তেওঁ বিচৰণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰ্থাৎ ঘৰচীয়া প্ৰাণীসমূহ ইয়াত বাধা আৰোপ কৰা হৈছে আৰু মানুহকো ইয়াত প্ৰৱেশৰ বাধা আৰোপ কৰা হৈছে, কাৰণ বন্যপ্ৰাণীসমূহৰ বাবে ই এক বিপদজনক। আনহাতে পানীৰ সমস্যা দূৰীকৰণৰ বাবে নিজৰা, বিল, জলাহ, দলনি আদিৰ সংৰক্ষণৰ ব্যৱস্থাও ইয়াত কৰা হৈছে। আৰু তৃণভূমিৰ সংৰক্ষণ, অৰ্থাৎ ঘাঁহজাতীয় অঞ্চলৰ ইয়াত সংৰক্ষণ কৰা হৈছে, কাৰণ বন্যপ্ৰাণীবিলাকৰ ভিতৰত যথেষ্ট সংখ্যক বন্যপ্ৰাণী তৃণভোজী, গতিকে তৃণভূমি যাতে তাত থাকে, তেওঁলোকৰ যাতে খাদ্যৰ কোনো অভাৱ নহয় তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ভাৰতবৰ্ষতে এটা জনগোষ্ঠী আছে। এই জনগোষ্ঠীটো আছে ৰাজস্থানৰ, আৰু এই জনগোষ্ঠীটোৰ নাম হ'ল বিষ্ণই। এই বিষ্ণই জনগোষ্ঠীটোৱে বনাঞ্চলৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল, আৰু এই তেওঁলোকৰ পদক্ষেপটোক বিষ্ণই আন্দোলন হিচাপে বিখ্যাত। এই বিষ্ণই নামৰ জনগোষ্ঠীটোৱে তাত তেওঁলোকৰ যি বন্যপ্ৰাণী আছে সেই বন্যপ্ৰাণীসমূহৰ সুৰক্ষা দিবৰ বাবে আৰু বনাঞ্চলসমূহ সুৰক্ষা দিবৰ বাবে বহুতো গাঁৱৰ মহিলা, যুৱক, যুৱতী আৰু পুৰুষে তেওঁলোকৰ বলিদান দিছিল। গতিকে ইতিহাসত ই এক উল্লেখযোগ্য ঘটনা, আৰু এই বিষ্ণই সম্প্ৰদায়ৰ তেওঁলোকৰ যি বলিদান দিছিল বন্যপ্ৰাণীসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে, ইয়াক আমি বিষ্ণই আন্দোলন বুলি জানো। গতিকে আহাচোন আমি এই কাহিনীটো শুনি লওঁ যে প্ৰায় 200 বছৰ আগে ৰাজস্থানৰ যোধপুৰত, মই ইয়াত তোমালোকক ভাৰতবৰ্ষৰ মানচিত্ৰখনত সেউজীয়া কৰি দিয়া অঞ্চলখিনিতে এই বিষ্ণই সম্প্ৰদায়সমূহৰ লোকসকলে বাস কৰিছিল। এই অঞ্চলত এজন ৰজা আছিল। এবাৰ তেওঁক এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হৈছিল। ওচৰতে বিষ্ণই সম্প্ৰদায়ৰ মানুহৰ গাঁও এখন আছিল। ৰজাই গাঁওখনৰ ওচৰতে থকা বনাঞ্চলৰ পৰা গছ কাটিবলৈ কেইজনমান খৰিকটীয়া পঠিয়ালে। কিন্তু বিষ্ণই সম্প্ৰদায়ৰ মানুহবোৰে খৰিকটীয়াবোৰক গছ কাটিবলৈ নিদি খেদি পঠিয়ালে। এই কাৰ্যত ৰজাৰ ভীষণ খং উঠিল। ৰজাই গছ কাটিবলৈ
খৰিকটীয়াবোৰৰ লগতে সৈন্য সামন্ত পঠিয়াই দিলে। বিষ্ণৈসকলে গম পালে যে ৰজাৰ সৈন্য সামন্তলৈ খৰিকটীয়াবোৰ বনাঞ্চলত উপস্থিত হৈছেহি। তেতিয়া ওচৰৰ বহুতো বিষ্ণৈ সম্প্ৰদায়ৰ গাঁৱৰ ৰাইজ একগোট হৈ বনাঞ্চল ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল। প্ৰতিজন মানুহে এজোপাকৈ গছ সাৱটি থাকিল। তেওঁলোকে সৈন্যবোৰক উদ্দেশ্য কৰি ক'লে, তোমালোকে প্ৰথমতে আমাক কাটা, তাৰ পাছতহে গছ কাটিব পাৰিবা। পৰিস্থিতি বিষম দেখি সেনাপতিজনে সৈন্যসকলক গাঁৱৰ ৰাইজক মাৰি পেলাবলৈ আদেশ দিলে আৰু সেইমতেই কাম হ'ল। আৰু এই ঘটনাত কমেও ৩৬০জন মানুহৰ মৃত্যু ঘটিল। এনে দৃশ্য দেখি খৰিকটীয়াবোৰ গছ কাটিবলৈ অমান্তি হ'ল। এই ঘটনাৰ পাছত ৰজাৰ মনলৈ বৰ অনুতাপ আহিল। তেওঁ গাঁৱলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খুজিলে। শেষত ৰজাই নিজেই ঘোষণা কৰিলে যে বিষ্ণৈ সম্প্ৰদায়ৰ লোকে বাস কৰা গাঁৱৰ ওচৰে পাজৰে গছ কটা আৰু প্ৰাণী বধ কৰাটো নিষেধ। ছাত্ৰ ছাত্ৰীসকল, এতিয়াও তোমালোকে তাত গ'লে দেখিবা যে সেই ঠাইত নীলগাই, হৰিণা আদি মানুহৰ আৱাসভূমিটো মুক্তভাৱে বিচৰণ কৰি থাকে। পৰিৱেশ সংৰক্ষণৰ সজাগতা আনিবলৈ আমি জনসাধাৰণে কিছুমান বিশেষ দিৱস পালন কৰোঁ আৰু এই বিশেষ দিৱসবোৰ যিবিলাক বিশেষ দিৱস অৰ্থাৎ আমি পালন কৰোঁ তাৰ কেইটামান মই তলত উল্লেখ কৰিছোঁ। এইবিলাকৰ ভিতৰত ২ ফেব্ৰুৱাৰী বিশ্ব জলাহ দিৱস, ২১ মাৰ্চ বিশ্ব বন দিৱস, ২২ মে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস, অক্টোবৰৰ প্ৰথম সপ্তাহ বিশ্ব বন্যপ্ৰাণী সপ্তাহ, ৩ অক্টোবৰ বিশ্ব বাসস্থান দিৱস। তোমালোকৰ মনত পৰিছেই যে এই দিৱসসমূহ আমি বিদ্যালয়তো পালন কৰোঁ। এতিয়া আহোঁ আমি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বিষয়ে, যে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত কিয় সংঘাত লাগিছে। তোমালোকে নিশ্চয় দেখিছা বা বাতৰি পঢ়িবলৈ পাইছা যে হাতীয়ে বিস্তীৰ্ণ এলেকাৰ ধাননি পথাৰ ধ্বংস কৰি পেলাইছে বা চলন্ত ৰেলে হাতীক কাটি থৈ গৈছে বা মানুহে হানি খুচি বিভিন্ন জীৱ জন্তুক বধ কৰিছে। কিয় এনে হ'বলৈ ধৰিছে? ইয়াৰ এই যে মানুহ আৰু বন্যপ্ৰাণীবিলাকৰ মাজত সংঘাতৰ সৃষ্টি হৈছে তাৰ যথেষ্ট কাৰণ আছে। ইতিমধ্যে আমি ওপৰত উল্লেখ কৰাৰ লগতে আলোচনা কৰিছোঁৱেই যে মানুহে যধে মধে গছ গছনি কাটিবলৈ ধৰিছে, জলাহভূমিবিলাক পুতি পেলাইছে, পাহাৰৰ হাবি বনবিলাক কাটি পেলাইছে। এইবিলাকৰ ফলত এই জীৱ জন্তুবিলাকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে। যে মানুহে যধে মধে এই বনাঞ্চলসমূহ ধ্বংস কৰি পেলোৱাৰ ফলত ইহঁতৰ আৱাসভূমিৰ লগতে খাদ্যৰো নাটনি হৈ পৰিছে। গতিকে খাদ্য আৰু থাকিবলৈ আশ্ৰয়স্থল বিচাৰি এই জীৱ জন্তুসমূহ মানুহ থকা আৱাসভূমিত অৰ্থাৎ মানুহৰ এলেকাত ইহঁতে প্ৰৱেশ কৰিবলৈ লৈছে। গতিকে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত স্বাভাৱিকতেই সংঘাতৰ সৃষ্টি হৈছে। এই মানুহে বনাঞ্চল ধ্বংস কৰি বন্যপ্ৰাণীৰ যি আৱাসভূমিবিলাক নাইকিয়া কৰি পেলাইছে, গতিকে তাৰ প্ৰধানকৈ দাঁতিকাষৰীয়া অঞ্চলবিলাকতে এই বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ মূল দোষী মানুহেই। কাৰণ আমি মানুহবিলাকে নিজৰ কথাহে কেৱল চিন্তা কৰোঁ, আন প্ৰাণীবিলাকৰ কথা আমি চিন্তা কৰা নাই। আমি এইটো চোৱা নাই যে আমি থাকিবলৈ ঠাই, খাদ্য, বাসস্থান এইবিলাকৰ প্ৰয়োজনৰ লগতে যে আন পৃথিৱীত থকা জীৱ জন্তুবিলাককো থাকিবলৈ ঠাই আৰু খাদ্যৰ প্ৰয়োজন হৈছে। আমি সেই কথা চিন্তা কৰা নাই, যাৰ ফলত সেই ঠাইবিলাক আমি ধ্বংস কৰি পেলাইছোঁ। আৰু ইয়াৰ প্ৰভাৱ মানুহৰ ওপৰতে
যথেষ্ট কুপ্ৰভাৱ পৰিছে। কাৰণ ইতিমধ্যে তোমালোকে শুনিছাই যে আমাজন, য'ত পৃথিৱীৰ যথেষ্ট অক্সিজেনৰ 20% অৰ্থাৎ অক্সিজেন যোগান ধৰা আমাজন ভূমি, সেই আমাজন ভূমি বনজুই সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত প্ৰভাৱ মানুহৰ ওপৰতে বেছিকৈ পৰিছে। আনহাতে আমি এতিয়া দেখি আছোঁ যে বাঘজনৰ জুই নিৰ্বাপিত হোৱা নাই আৰু সেই জুয়েও আমাৰ বনাঞ্চলসমূহ ধ্বংস কৰি কৰি আহি আছে। গতিকে ইয়াৰ মূল দোষী কেৱল আমাৰ মানুহবিলাকেই। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি যিমান পাৰোঁ ভৱিষ্যতৰ বাবে এই বনাঞ্চলসমূহ আৰু বন্যপ্ৰাণীসমূহ আমাৰ নিজৰ বাবেও সংৰক্ষণ কৰি থ'ব লাগিব আৰু তেতিয়াহে আমাৰ এই মানৱ জাতি নামৰ জাতিটো ভৱিষ্যত থাকিব। আৰু ইয়াৰ বাবে প্ৰধান দায়িত্ব আমাৰ উঠি অহা ভৱিষ্যতৰ প্ৰজন্ম অৰ্থাৎ ছাত্ৰ ছাত্ৰী তোমালোকৰ ওপৰত। গতিকে নিশ্চয় তোমালোকে এই সম্পদৰ সংৰক্ষণৰ গুৰুত্ব বিষয়ে পাঠটিৰ জৰিয়তে বুজি পাইছা। কৈছোঁ থেংক ইউ।